স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল সম্পক এন্টাৰটেইনমেণ্টলৈ। বন্ধুসকল, আমি সকলোৰে ঘৰত সোমাই বৰিং হৈ গৈছো হয়নে? আৰু সকলোৰে মনত এটাই প্ৰশ্ন যে লকডাউন কেতিয়া খুলিব, হয়নে নহয়? আৰু এই সমস্যাৰ সমাধান এতিয়া হৈ গৈছে, মানে এতিয়া আৰু আপোনালোকে চিন্তা কৰিব নালাগে। আৰু আমি বহুতে গম পাইছো যে এই লকডাউনৰ কাৰণে মানুহৰ বহুত মানসিক প্ৰব্লেমো হৈছিল, কিন্তু এতিয়া সকলো সমস্যা দূৰ হৈ যাব। কাৰণ জানিব পৰা মতে 3 মেৰ পিছত আৰু এই লকডাউনটো নাথাকে। আৰু তেওঁলোকে এইটো মানে জনাইছে যে কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰৰ খবৰ মতে গম পোৱা গৈছে যে 3 মেৰ পিছত লকডাউন বৃদ্ধি কৰাৰ কোনো পৰিকল্পনা তেওঁলোকে কৰা নাই, অৰ্থাৎ কেন্দ্ৰই কৰা নাই। বৰং এতিয়া লকডাউন শেষ হোৱাৰ পিছৰ পৰিকল্পনা কৰাত তেওঁলোক ব্যস্ত হৈ আছে। গতিকে 3 মেৰ পিছত লকডাউন উঠাই দিয়াৰ সম্ভাৱনা আছে, কিন্তু তাতেও কিছুমান জোন হিচাপতহে কাম হ'ব। আমি এতিয়া আলোচনা কৰিম, মই ভিডিঅ'টোত সেইটো বিষয়ে আলোচনা কৰিম যে কোনটো জোনত কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হৈছে 3 মেৰ পিছত। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলো কথা আপোনালোকক জনাই আছোঁ। কৰোনা ভাইৰাছৰ কাৰণে 3 মে পৰ্যন্ত দেশত লকডাউন জাৰি কৰিছিল কেন্দ্ৰই, কিন্তু 3 মেৰ পিছতো লকডাউন থাকিব নে নাথাকে নে ধীৰে ধীৰে সেইটো উঠাই দিয়া হ'ব, সেই বিষয়ে আজি মই আপোনালোকক ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ। আমি জানিব পৰা মতে 3 মেৰ পিছত লকডাউনৰ বৃদ্ধিৰ কোনো পৰিকল্পনা নাই কেন্দ্ৰীয় চৰকাৰৰ। বৰং কেন্দ্ৰীয় এতিয়া লকডাউনৰ শেষত পিছৰ পৰিকল্পনা কৰাত ব্যস্ত হৈ আছে। 3 মেৰ পিছত সমগ্ৰ দেশত ধীৰে ধীৰে লকডাউন তুলি দিয়া হ'ব। লকডাউন একেবাৰতে তুলি দিয়া হ'ব গ্ৰীণ জোনত, কিন্তু ৰেড আৰু অৰেঞ্জ জোনত লকডাউন চলি থাকিব, যেনেকৈ এতিয়া চলি আছে। 3 মেৰ পিছত লকডাউন শেষ হোৱাৰ পিছত কি মানে প্লেন আছে সেইটোও তেওঁলোকে গম পোৱা কেন্দ্ৰই জনাইছে। 3 মেৰ পিছতো ট্ৰেইন আৰু প্লেন চলাবলৈ দিয়া নহ'ব পাৰে। এই বিষয়ত অৱশ্যে চূড়ান্ত সিদ্ধান্ত হোৱা নাই। কেৱল গ্ৰীণ জোনতহে লকডাউন উঠোৱা হ'ব। ৰেড আৰু অৰেঞ্জ জোনত লকডাউন চলি থাকিব। ঘৰৰ পৰা নোলোৱা সিদ্ধান্ত শিথিল হ'ব পাৰে, তথাপিও সামাজিক দূৰত্ব বৰ্তাই ৰাখি নিৰ্দেশ অব্যাহত ৰাখিব লাগিব। লকডাউন শেষ হোৱাৰ পিছত দিল্লী, মুম্বাই, নয়ডা, ইন্দোৰৰ দৰে ঠাইত তীক্ষ্ণ দৃষ্টি ৰখা হ'ব। এই ঠাইসমূহত লকডাউন থাকিব পাৰে আৰু এই ঠাইসমূহত লকডাউন থাকিব আৰু নিয়ম পালন কৰি থাকিব লাগিব। 15 মেৰ পিছত পৰিস্থিতি কেনে হয় তাৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী ৰণনীতি প্ৰস্তুত কৰিব কেন্দ্ৰই। তো বন্ধুসকল, গম পালে আপোনালোকে, এতিয়া আৰু আপোনালোকে টেনশ্যন ল'ব নালাগে। কিন্তু য'ত অৰেঞ্জ জোন, গ্ৰীণ জোন আৰু য়েলো জোন আছে, তাত কেনেকুৱা ধৰণৰ মানে পৰ্যায় হ'ব আপোনালোকে গমেই পালে। গতিকে মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকক অলপ হ'লেও সহায় কৰিব পাৰে। কাৰণ আমাৰ সকলোৰে মনত এটাই প্ৰশ্ন হৈ থাকে যে কি হ'ব পাৰে 3 তাৰিখৰ পিছত। সকলোৰে একচুৱেলি কি হৈছে, সকলোৱে ঘৰত থাকি ব'ৰ হৈ গৈছে। আমি সকলোৱে হৈছোঁ। গতিকে এতিয়া আৰু ওলাই যাবৰ কাৰণে বা নিজৰ কৰ্মৰ দায়িত্বত বা সংসাৰখন বা ফেমিলিটো চলোৱাৰ কাৰণে আমি ওলাই যাব লগা হ'ব পাৰে। কিন্তু বহুতে হৈছে, আমাৰ কিছুমান প্ৰাইভেট জববিলাকৰ হোৱা নাই। কিন্তু যি নহওক, 3 তাৰিখৰ পিছত কি খোলা দিব, কি নিদিয়ে, সেইটো পিছতহে আমি গম পাম। গতিকে সেই সময়খিনি ৰখিব লাগিব। আৰু যিখিনি কথা মই আপোনালোকক ক'লোঁ, মই ভাবিছোঁ আপোনালোকে অলপ হ'লেও ইয়াৰ পৰা কিবা এটা ল'ব পাৰিছে বুলি। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈ থকাৰ কাৰণে ভাল লাগিছে। আৰু নতুন ছাবস্ক্ৰাইব যিসকলে আছে তেওঁলোকক মই অনুৰোধ কৰিছোঁ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে, আৰু সকলোকে কৈছোঁ এবাৰ লাইক কৰি দিব। কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহোঁ আপোনালোকৰ সহায়ৰ কাৰণে। গতিকে ময়ো বিচাৰোঁ যে আপোনালোকক মোক কিবা এটা সহায় কৰক, মোক আগবাঢ়ি যোৱাত, হয়নে? তেতিয়া এই টাস্কটো যেতিয়া থাকে ভাল লাগে। আৰু আপোনালোকে ভিডিঅ'বোৰ কমেণ্ট কৰিব। ধন্যবাদ বন্ধুসকল, আজিলৈ বিদায় দিয়ক। আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিম। ধন্যবাদ।